ফ্ৰেণ্ডছ মানে এইমাত্ৰ এটা মানে ব্লগ আপলোড দিলোঁ আৰু ফ্ৰেণ্ডছ মানে এইমাত্ৰ এটা মানে বনাব আহিলোঁ আৰু গানটো চাই মানে কিবা এটা ভাল লাগিছে আপোনালোকৰ কি ধুনীয়া আছোঁ আপোনালোকৰ খবৰ ভালে আৰু ফ্ৰেণ্ডছ মানে ঘপককৈ আজি মানে বুঢ়া চাকুৰ পূজা চাবলৈ যাব পাৰি আৰু ফ্ৰেণ্ডছ মানে ধন ব্লগছ আৰু মই আৰু লগতে বহুত মানে লগৰ আছে আৰু ফ্ৰেণ্ডছ মানে এইমাত্ৰ এটা মানে ব্লগ আপলোড দিলোঁ আৰু ফ্ৰেণ্ডছ মানে এইমাত্ৰ এটা মানে বনাব আহিলোঁ আৰু ফ্ৰেণ্ডছ হে কি খবৰ ব্ৰ' কি খবৰ ভাল দে আৰু কি মানে পূজাখনৰ ভিতৰত যাম এইখনে হ'ল গেটখন পূৰা একদম বুঢ়া চাকুৰ আৰু লগতে চাওক দোকান আহিছে আৰু ইয়াতে কি অনুষ্ঠান পাতিছে আপোনালোকক দেখুৱাম আৰু লগৰবোৰ চাওক পূৰা একদম মানে ইয়াতে মানে কি অনুষ্ঠান আছে আপোনালোকক মানে ক'ব পাহৰিছোঁ আৰু চাওক মানে ইয়াতে নাম আছে নাম আৰু বাট আমি নাম চাই নাযাওঁ এনেই চাব আহিছোঁ কিবা পূজাখনত কি চলি আছে কি চলি অহা নাই আৰু এইটো হ'ল মন্দিৰটো চাওক পূৰা একদম মানে নাম চলি আছে চাওক পূৰা একদম পূৰা মানে ইমান মানে চাউণ্ড মানে ক'ব নোৱাৰোঁ আৰু এইফালে মেখেলা চাদৰ দোকান কৰিব লাগে যদি ল'ব পাৰে এতিয়াই আৰু ফ্ৰেণ্ড এতিয়া দোকান চাওক এতিয়া এনেকৈ মানে পূজা চাই আছোঁ এই আৰু মানে এইটো চাওক এইটো ক'ত মূৰ্তি আছে চাওক আৰু এই আমাৰ ধন ব্লগছ এই সোনকালে যাব লাগে আৰু ভাই খাৱাৰ দোকান পূৰা এইফালে আহক লেখা আছে চাওক পূৰা আৰু এতিয়া খাব লাগিব অকণমান নিশ্চয় মন্দিৰত যাম তাৰপিছত খাম আৰু এতিয়া এইটো মন্দিৰটো চাওক আৰু চাওক পূৰা ইয়াতে মন্দিৰ এতিয়া আৰু চাওক এইটো মন্দিৰটো পূৰা কেনে লাগিছে আজি ভাল লাগিছেনে আজি ভাল লাগিছে না পূৰা একদম আজি ভাল লাগি আছে না আপোনাৰ পূৰা একদম আৰু হ'ল আমাৰ ধৰ্মণি শেষ কৰিব গানটো চাই মানে কিবা এটা ভাল লাগিছে আৰু আপোনালোককো দেখুৱা অলপমান আৰু এতিয়া অকণমান চাওক নাম আপোনাৰ পূজাখন এতিয়া অকণমান কিবা কিনি খাই যাওঁ আৰু ফ্ৰেণ্ড তাৰপিছত যাম ঘৰত পূৰা একদম চাই থাকোঁ ভিডিঅ'টো এতিয়া মানে খাই দিয়ে পূৰা এতিয়া মানে দাদাক লগ কৈছোঁ কওক কিবা এটা কওক তোৰ বেছি লেভেল হৈছে নাই ফ্ৰেণ্ড পূজা চাই এতিয়া ঘৰত যাব ওলাইছোঁ আজি ভিডিঅ'টো এনেকুৱাই হ'ল আৰু অকণমান পিছত লগ পাই আছোঁ আপোনালোকক চিকৰ